ডিটাৰমিনেশ্যন দৃঢ়তা আৰু হাৰ্ড ৱৰ্ক দেয়াৰ ইজ নো ছাবষ্টিটিউট এইবিলাক এক্সামৰ কাৰণে দেয়াৰ ইজ নো ছাবষ্টিটিউট অফ হাৰ্ড ৱৰ্ক এণ্ড ডিটাৰমিনেশ্যন এই কিতাপ এখন যদি পঢ়ে এই নলেজখিনি আল্টিমেটলি তাত দিব তাত অকণমান ইলাবৰেটলি থাকিব এতিয়া মই এইটো কিয় কৈছোঁ জিকেৰ ক্ষেত্ৰত যে জিকেটো অকল আপুনি IAS বা IPS বা ACS বা APS লিখাৰ কাৰণে নহয় আপুনি তেনেকুৱা আৰু ভাল এক্সাম বহুত আছে ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ আছে UPSC বহুত এনেকুৱা জব আছে একে লেভেলৰ হয়তো যিহেতু এইটো পাব্লিক ৰিলেটেড নহয় কাৰণে ইমান গম নাপায় কিন্তু একে দৰমহা একে স্কেল একে ৰেংকতে যায় সেইকাৰণে জিকেৰ ফাউণ্ডেশ্যনটো আপোনালোকে আৰম্ভণিতে কৰি লয় সেই ফাউণ্ডেশ্যনটোৰ পৰা আমি যিকোনো এক্সামত এপিয়াৰ কৰক ন'বডি কেন ষ্টপ ইউ জিকেৰ ফাউণ্ডেশ্যনটো আপুনি যি এক্সামে লিখক ACS লিখক আপুনি IAS লিখক ইনকাম টেক্স লিখক ইনকাম টেক্স এক্সামিনেশ্যন লিখক ৰেলৱে এক্সামিনেশ্যন লিখক জিকেৰ ফাউণ্ডেশ্যন ইজ চেম ফৰ অল আৰু তাত এড কৰিব লাগিব এখন মছলা দি সেইটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ তাৰ কাৰণে এখন ইংলিছ পেপাৰ আপোনালোকে মিনিমাম এখন ভাল ইংলিছ পেপাৰ নেশ্যনেল এডিটৰিয়েল এণ্ড ইণ্টাৰনেশ্যনেল লেভেলটো চাব লাগিব ডেইলি বেচিছত এইটো নহয় যে এইটোৰ পৰা মোৰ কিবা আহিব এই হেবিটটো কৰাব লাগিব আৰু ফলোড বাই ওৱান মেগাজিন ইণ্ডিয়ান ছাকচেছ ৰিভিউ এইবিলাকতো কমন মেগাজিন আজিকালি সেইখনততো চবেই পায় তাতকে এখন বাণী টপিকৰ ওপৰত এখন মেগাজিন মই একদম প্ৰফেশ্যনেলি কেনেকৈ প্ৰিপেয়াৰ কৰে প্ৰেজেণ্ট প্ৰিপেৰেশ্যনবিলাক কৰি আছোঁ যিটো আমাৰ দিনৰ প্ৰিপেৰেশ্যনটো অলপ বেলেগ আছে আজিৰ পৰা 20-25 বছৰ আগৰ প্ৰিপেৰেশ্যনটো বেলেগ আছে অলপ ষ্ট্ৰেইট আছে আজিকালি ষ্ট্ৰেইট নহয় আজিকালি প্ৰিপেৰেশ্যনত কুৱেশ্যন পেপাৰৰ মই এতিয়াও চাওঁ IASৰ কনচেপ্টৰ ওপৰত কুৱেশ্যন বেছিকৈ সোধে আৰু সেই কনচেপ্টটো প্ৰেজেণ্টে কেনেকৈ ইমপ্লাই হ'ব আমি এপ্লাই কৰিব পাৰোঁ সেই বস্তুটোৰ ওপৰত কৰে সেইকাৰণে আপুনি কনচেপ্টুৱেলি বহুত ক্লিয়াৰ হ'ব লাগিব তাৰ কাৰণে এই নিউজ পেপাৰবোৰে আপোনাক সহায় কৰিব এই বস্তুটো হ'ল জিকে ফাউণ্ডেশ্যনটো ফাৰ্ষ্ট কৰিলে আপোনাৰ কনফিডেন্সটো বাঢ়ি যাব তাৰ কাৰণে কি লাগিব আপোনাক এতিয়া প্ৰথম লাগিলে আপোনাৰ প্লেন বনালে জিকেৰ কথা পাই গ'ল কেনেকৈ পঢ়িব কেতিয়াবা আপোনাৰ এনেকুৱা লাগিব এইবিলাক পঢ়িনো কি হ'ব পামনে এনেকুৱা ফিল আহিব বাট যিটো ডিটাৰমিনেশ্যন দৃঢ়তা আৰু হাৰ্ড ৱৰ্ক দেয়াৰ ইজ নো ছাবষ্টিটিউট এইবিলাক এক্সামৰ কাৰণে there is no substitute of hard work and determination এই এক্সামত যদি ক্ৰছ কৰিব খোজে প্ৰেজেণ্ট লেভেলৰ এক্সামৰ লেভেলটো বহুত বেছি হাই লেভেল মই কুৱেশ্যন পেপাৰবোৰ দেখিছোঁ চাই থাকোঁ মই ইণ্টাৰেষ্টেড যোৱাবাৰখন মই চাইছোঁ গতিকে এতিয়া লেভেলটো সেই লেভেলৰ একদম নিমিলে সেইকাৰণে ডিটাৰমিনেশ্যনটো আপুনি ইয়াত এনি পইণ্ট অফ টাইম এনি কাইণ্ড অফ অবষ্টেকলছ আপোনাৰ আগত আহক you have to ignore everything ignore purpose eta hai I'll get through anyway promising no substitute of hard work and you know hard work always pays na hard work apna phol diboi আর এইয়া কোন আমরা ইংলিশ আমরা ইংলিশত তো জেনারেলি উইক হয় মানুষগুলো অসমীয়া এক্সামৰ লৰা ভয়ো খায় গতিকে ইংলিশত বিশেষ একো নাই ক্লাছ 10লৈকে গ্ৰামাৰখিনি যদি আপোনালোকে ভেৰি ক্লিয়াৰ হয় আৰু সেই ক্লাছ 10লৈকে লেভেলৰ গ্ৰামাৰখিনি সাফিচিয়েণ্ট ফৰ এনি কাইণ্ড অফ এক্সামছ ইন ইণ্ডিয়া তাতকৈ কোনো বেলেগ এক্সাম নাই কেৱল আজিকালি এটা প্ৰব্লেম হৈছে কি অলপ প্ৰব্লেম টানেই হৈছে যোৱাবাৰ ইংলিছ জিকে পেপাৰত আপোনালোকৰ এখন মানে এছেবিলাক মেক্সিমাম ফিলচফিকেল আছে এতিয়া আৰম্ভ কৰিছে ফিলচফিকেল দাৰ্শনিক টাইপ গতিকে আগতে অকণমান এপ্লিকেশ্যন টাইপ আছে আজিকালি দাৰ্শনিক টাইপ অলপ এছেবিলাক দিয়ে তাৰ কাৰণে অলপ এক্সটেনচিভ ষ্টাডি লাগে মেইনলি পেপাৰ আৰু মেগাজিনবিলাক ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ একুৱাৰিং নলেজ এণ্ড জিকেন যিটো নলেজ গ্ৰুপ এ কণ্টিনিউৱাছ প্ৰচেছ এটা চিম্পল এক্সাম্পল তেতিয়া মই ঢকুৱাখানাত আছোঁ বিশ্বজিতৰ হাতৰ ঘৰৰ কাষতে এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ 92ত মই APSCত পাছ কৰি তাতে পালোঁ এইটো পৰীক্ষা লিখাৰ আগতে তেতিয়া মই ইণ্ডিয়ান চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ কাৰেণ্ট চাৰেণ্ট নাই জানে এই ঘামত এটা ৰুমত পঢ়ি গৈ থাকোঁ তাতে এগ্ৰিকালচাৰত ইমান কামো নাথাকে যাবলৈ তেতিয়া
মই তাৰে এজন ল'ৰা আছিলে সি এগ্ৰিকালচাৰ এক্সেলেঞ্চ বহুত চিনিয়ৰ মোক 10 বছৰ মান পেকুটা তুমি জানিছিলা নেকি পেকুটাই মোক তুমি তো ইণ্ডিয়ান চিভিল চাৰ্ভিচ লিখি আছা তুমি এটা কাম নকৰা কিয় তুমি APSC ব্লাডাৰ দিছে নিলিখা কিয় মই আজি 4বাৰ দিলো DSP তাক মই DSP এজনৰ টিকি লিখে এই DSP হ'ল 4বাৰ দিলে 4বাৰে সি নাপাব তাৰপিছত তুমি টেষ্ট কৰাচোন কৈছে মই নিলিখো পাইছো মই ডাইৰেক্ট আই আছো কৈছে লিখাচোন তোমাৰ নলেজটো টেষ্ট কৰাচোন তোমাৰতো নলেজ বহুত মই দেখিছোঁ অলে সিয়ে ফিল আপ কৰি দিলে কৰিলোঁ আহি প্ৰিলিম দিলোঁ প্ৰিলিম দিলা ৰিজাল্ট 7 দিন পিছতে মই গম পাওঁ তেতিয়াতো নিউজ নাযায় ঢকুৱাখানাত 3 দিনমান লাগে নহয় নিউজ পেপাৰ যাওঁতে গম নাপাওঁ ফোন নাই 92 কথা কৈ আছোঁ তাৰপিছত মই দিলোঁ প্ৰিলিম বোলে পাছ কৰিছোঁ গমেই নাপাওঁ মেইনছ কেতিয়া 2 মাহ আছে মেইনছো লিখিলোঁ সেইটোও গম নাপাওঁ 4-5 দিন পিছত গম পালোঁ যে মেইনছো পাছ কৰিছোঁ তাৰপিছত আহিলে মই একদম লিখা নাই মই একদম এছিয়াছ পাবলৈ লিখা নাছিল মই লিখিছিলোঁ জাষ্ট টু টেষ্ট মাই নলেজ তাৰপিছত লিখিলোঁ আহি পাৰ্চনেল ইণ্টাৰভিউ দিলোঁ পাৰ্চনেল ইণ্টাৰভিউ গ'ল কথা গ'ল মইতো ভাবাই নাই যে মই ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচৰ কাৰণে কৰি আছিলোঁ যাৰ কাৰণে ছাৰৰ ওচৰত মোৰ মাদাৰ নাই তেতিয়া ছাৰ বিয়াতো আছিল 15 বছৰ ফৰেষ্ট আছিল ছাৰ গৈ গৈছিলে কেনেকৈ পঢ়িব লাগে কাম মই খুব ইণ্টাৰেষ্টেড আছিলোঁ ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচত বিকজ মই এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ড মোৰ ছাবজেক্ট নলেজ ৱাজ চ' গুড মই এক্সিলেণ্ট আছিলে হেৰি ক্ষেত্ৰত একাডেমিকেলি মই ইউনিভাৰ্চিটি হায়দৰাবাদৰ পৰা মই খুব ভাল 89% মই ডিগ্ৰী পাছ কৰি আহিছোঁ সেইকাৰণে মোৰ ফৰেষ্ট চাৰ্ভিচতে ইণ্টাৰেষ্ট মই ভাবিছোঁ কি ফাৰ্ষ্ট চিভিল চাৰ্ভিচ কাৰণ হায়দৰাবাদত মেক্সিমাম ল'ৰা আছে চিভিল চাৰ্ভিচৰ পৰা অৰিয়েণ্টেড ময়ো হৈ গ'লোঁ মই ভাবিলোঁ কি এইটো যদি ক্লিক নকৰে IPSটো মই পামেই ফুটবল কৰা ছাৰ মই একেবাৰে ক্লাছ ৰুমমেট ফুটবল কৰা আপোনাৰ এতিয়া সি পাই গ'লে IPS সি এতিয়া চিফ কনজাৰভেটৰ ফৰেষ্ট সি মোক আমি একে ৰুমত পঢ়া হায়দৰাবাদত সি কৈছে আৰু একাডেমিকেলি মই বহুত পঢ়োঁ সি মোক কৈছে মই যেতিয়া এইটো যেতিয়া মই ভাইবা দিলোঁ তাৰপিছত কৈ আছোঁ নহ'লে ডেটটো ভাঙা যায় মানে লাইফৰ এক্সাম্পল তাৰপিছত মোক এজনে খবৰ দিলে মই ঢকুৱাখানাৰ ঘৰ আহিছোঁ মই দিছপুৰৰ পৰা আহিছিলোঁ গণেশগুৰি ঙালিত ঘৰলৈ আহিম আৰু তেতিয়া কোনোবাই দুটামান ল'ৰাই কৈছে ACS ৰিজাল্ট চিন্তা পঢ়ি গম পাইছ নহয় মইতো গম পোৱা নাই ACS ৰিজাল্ট বেলেগ ল'ৰা কথা পাতি আছে তেতিয়া মই ভাঙা ঘৰত নামি দিলোঁ APSC বিল্ডিংটো ভাঙা ঘৰত আছে মই এনেই ভয় ভয় কৰি মইতো নাপাওঁ মই টেষ্টে কৰিছিলোঁ ওপৰত উঠি গ'লোঁ ACSত চালোঁ নাই নামটো মই ওলাই গ'লোঁ তাৰপিছত কি হ'ল আপুনি নেপালী নাই ACSত মোৰ নিচিনা 30টা ল'ৰা আছে 30টাই মোৰ মানুহ কৈছে APS 24 ঘণ্টাৰ চুপাৰ টেক্সেছ চাওঁ মই কৈছোঁ নাই এইবিলাক মোৰ প্ৰয়োজন নাই বুলি ক'লোঁ তাৰপিছত যে মই চাওঁ ইতিহাসত মোৰ নামটো ওপৰতে আছে মোৰ লাইফৰ কনফিউজন ষ্টাৰ্ট যিদিনাৰ পৰা মই চিলেক্ট পালোঁ APS পালোঁ সেইদিনাৰ পৰা বেলেগ মানুহে বহুত ফূৰ্তি কৰিছে বা ডাইৰেক্ট DSP আৰু মোৰ লাইফ কনফিউজন ষ্টাৰ্ট কি কৰোঁ জইন কৰোঁ নে নকৰোঁ তেনেকৈ কৰি 4 মাহ ক'ত যাওঁ ছাৰ হিৰণ্যগৈ নে কি আছে আমাৰ ইয়াতে দিয়া ছেক্ৰেটাৰী আছে তেখেতত যাওঁ লৈ যায় মানে অমুকতত লৈ যায় তমুকতত লৈ যায় হিৰালাল লৈ তেখেতে হাজত বিয়া পাতিছে হাজত ছোৱালী বাইদেউ জানে ছাৰ তেখেতত লৈ যায় তেতিয়া ক'লে যদি সি BSc পাইছে চকু মৰি জইন কৰিব দিয়ে ACS পালে কিন্তু নিদিবা কিয় যে মোৰ লগৰ বিপুল কলিতা দেখা নাই কিমান ওপৰত গ'ল তেওঁ একেবাৰে বিপুল কলিতা ছাৰৰ লগত BSc পাইছে যদি তাক চকু মৰি জইন কৰিব তাৰ ওপৰত বহুত স্কোপ আছে সি মিনিমাম কমিশনাৰৰ ৰিটায়াৰ হ'ব আৰু যদি ACS পাইছে নিদিবা যদি ACS ষ্টেগনেশ্যন চলি আছে এনেকুৱা টাইপ কিবা পাই আকৌ কনফিউজিং তাৰপিছত লাষ্টত মই উৎপল বৰা যেতিয়া এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ হেডকোৱাৰ্টাৰ খানাপাৰা যিটো IPS পালোঁ তাক উৎপল মই কি কৰোঁ হে কি কৈছে এই কাম কৰা তুমিতো ইমান তোমাৰ নলেজ তুমি IPS আমি বহি যাওঁ নে তুমি আৰু মই কৈছোঁ যে ঘৰ চলাম কেনেকৈ দেউতাক কিমান দিন হাজিৰা কৰিব মই চাকৰি জইন কৰিব লাগে ফাৰ্ডাৰ ষ্টাডি মই যদি এৰি পেলালোঁ মই ফাৰ্ডাৰ ষ্টাডি কৰিব নোৱাৰিম ঘৰ চলাব লাগে কাৰণে তেতিয়া ঠিক আছে তুমি জইন কৰা মই আৰু বহি যাওঁ কি বহি গ'ল 4 বছৰ পিছত IPS পালে মই 93 মই পাই গ'লোঁ এতিয়া কি বহি গ'ল 4 বছৰ কিন্তু IPS পালে
আৰু মই জানো যে মই পালোহেঁতেন, কিন্তু মই গুচি গ'লো, লাইফৰ কনফিউজন ষ্টাৰ্ট হৈ গ'ল, সোমাই গৈ ট্ৰেইনিঙৰ পৰা মাজে মাজে আহিব খোজোঁ, নাই মই নকৰোঁ, মই এই চিভিল চাৰ্ভিচ লিখিব যাওঁ। প্ৰিপাৰেশ্যন মোৰ হৈ আছে, মোক ল'ৰাকেইটাই বুজাই কৈছে তই কি জানো, আগৰ মানে ইণ্ডিয়ান ৰেভিনিউ চাৰ্ভিচৰ পিছৰ পৰা প্ৰিলিমো নাপায়, এনেকুৱা এক্সাম্পল আই আছোঁ যে আগৰ পৰা যদি ইণ্ডিয়ান ৰেভিনিউ চাৰ্ভিচ আই আছৰ এটা এলাইড চাৰ্ভিচ, পিছৰ পৰা যদি এক্সাম লিখে সি প্ৰিলিমো নাপায়। তাৰমানে অল ইণ্ডিয়া লেভেলৰ এক্সাম কোনো আনপ্ৰেডিক্টেবল, কোনো ক'ব নোৱাৰে পাম বুলি। যি পাইছোঁ বাবা এইটোৱে ভালকৈ কৰে, এনেকৈ বুজাই আল্টিমেটলি থাকি অফক'ৰ্ছ মই সোনকালে গোটেই প্ৰমোশ্যনখিনি পালোঁ, যদিও ডাইৰেক্ট IPS নাপালোঁ। 5 চনৰ IPS পালোঁ 93 পৰা আহিলোঁ বাৰু এইটোলৈকে। মই সেইটো ক'ব খোজা নাই, জাৰ্ণিবিলাক কেনেকৈ কনফিউজিং হয় মই তাকে কৈ আছিলোঁ। মই নলেজটো যে অলপ টেষ্ট কৰা কিয় কৰিছিলোঁ, সেই সময়ত ফাৰ্ষ্ট টাইম APSCয়ে এটা ওলাইছিলে যে IS বতৰত এক্সাম হ'ব 300 মাৰ্কত জিয়াছ হ'ব, জিকে 300 মাৰ্ক 3 ঘণ্টা। বা 300 মাৰ্ক 3 ঘণ্টাত লিখিব লাগিব। ISৰ যিটো আছিলে 300 মাৰ্ক 3 ঘণ্টা। তেতিয়া মই মানে প্ৰেক্টিচ কৰিছিলোঁ ISৰ কাৰণে, 3 ঘণ্টাত মই 300 মাৰ্ক এনচাৰ কৰিব, পুৰণা কুৱেশ্যন পেপাৰ সেইটো মই টেষ্ট কৰিলোঁ। মোৰ জিকেন নলেজটো, মইতো জিকেন নলেজ টেষ্ট কৰাৰ পিছত প্ৰায় 80-85মান কুৱেশ্যন আহিছে। মোৰ প্ৰাগজ্যোতিষ কলেজত পঢ়িলে বেঞ্চৰ দিনা মই লিখিলোঁ, মোৰতো গোটেইখন ঠিক ফাইনেল বেল মাৰিছে, মোৰ কুৱেশ্যন লিখা এফালৰ পৰা শেষ। ওলাই আহিলোঁ, গোটেই লগৰবিলাকে বুজিলে কিমান এনচাৰ কৰি, চবে গ'লে মই 175 কৰিলোঁ আউট অফ 300, তই 220 হাইয়েষ্ট। এতিয়া মইতো 300 কৰিছোঁ, এতিয়া ভয় লাগিল মোৰ, সঁচাই হ'লে মোৰ কিবা ভয় লিখি আহিব নেকি, মই লাজতে ক'ব পাৰিলোঁ নহয় 300 কোনো 300 ওচৰতে যোৱা নাই। এতিয়া মইতো কেনেকৈ কমপ্লিট কৰিম, তেতিয়া মই কি লিখিলোঁ, প্ৰিপাৰেশ্যন ষ্টাইল, কাৰণ 220ৰ ওপৰত এজনো যোৱা নাই। তাৰপিছত মোৰ এতিয়া এই 300 মাৰ্ক কেনেকৈ আহে, ক'ত লিখিম, মইতো কুৱেশ্যনো এটা নাই। কোনো কথা ভাবি আছোঁ, মই নাই, মই যি ৰিজাল্ট ওলা মই ইয়াৰ নাম্বাৰ মই চাবই লাগিব। ৰিজাল্ট লওঁতে মই 15 টকাত ট্ৰেজাৰী চালান দি উৎপলা চক্ৰৱৰ্তী APSC এতিয়া বোলে LD এজন বাইদেউক ক'লোঁ, বাইদেউ মোক এই নাম্বাৰখিনি দিয়ক, কিমান পাইছোঁ, ষ্টিল মই এৰি দিয়া নাই, টেষ্ট কৰিলোঁ। ইউ বিলিভ মোৰ প্ৰিপাৰেশ্যনত মই 225 নম্বৰ পাইছোঁ আউট অফ 300। তাৰমানে মই তেতিয়া বুজিলোঁ, যেনেকৈ এটা কুৱেশ্যন আহিছিলে, মই প্ৰিপাৰেশ্যনটো কেনেকৈ দিছোঁ। কুৱেশ্যন আহিছিলে যে গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হয়, গল্ডেন যুগ। এতিয়াতো মোৰ লগত কেতিয়া লিখিছিলে মই চাই আছিলোঁ, 3-4 পেজ লিখিছে ছাৰ, কাৰণ এইটো এক্সামত 3-4 পেজ লিখিছে, টাইম নাপাব, নহ'লে তাৰ কমপ্লিট। মই কৰিলোঁ কি, মই সেই ISৰ ভিতৰত কৰি আছিলোঁ, সেইকাৰণে পইণ্ট 1 পেজত শেষ কৰি দিলোঁ। তাৰপিছত পিছত চিন্তা কৰিলোঁ, এইটো 3 পেজ লিখিছে, মইতো 1 পেজতে লিখিলোঁ, নিজকে চুকিয়াই গ'ল। সেইকাৰণে মই বিৰাট নম্বৰটো কেতিয়া পাওঁ। তেতিয়া মই গম পালোঁ যে এক্সামিনেশ্যন প্ৰিপাৰেশ্যন পঞ্চাছ টাইমটো সেইটোহে পাম। তাৰমানে আপুনি বহুত কথা লিখিব নালাগে, চব জানে, কিন্তু কম কথাত কেনেকৈ কাৰণ 20 মাৰ্কছৰ কুৱেশ্যন 1 পেজত বুজাইছোঁ, তেনেকৈ মোক ভাল মাৰ্ক দিছে, কাৰণ পইণ্ট অমুক গ্ৰুপৰ দিছে দিলাই জাষ্ট 20টা পইণ্ট। ঠিক প্ৰিপাৰেশ্যন লাইক এনেকৈ মই প্ৰেক্টিচ কৰিছিলোঁ। গতিকে আপোনালোকে জিকেৰ পেপাৰটো প্ৰেক্টিচ কৰিব লাগিব মেইনছৰ কাৰণে। প্ৰিলিমটো ঠিক মাৰিলে মাল্টিপল চইচ MCQ, আৰু মেইনছৰ কাৰণে আপোনাৰ এই ঠিক মাৰা এই মানে প্ৰিপাৰেশ্যনটো আপুনি জানিলেই নহ'ব, জানাৰ কথাখিনি কম কথাত প্ৰকাশ কৰিব লাগিব, সেইটো আটাইতকৈ ডাঙৰ কথা। কাৰণ নহ'লে আপুনি কমপ্লিট কৰিব নোৱাৰে পেপাৰ 3 ঘণ্টা, ইউ কেনট কমপ্লিট দ্য পেপাৰ। যদি ৰিয়েলি ইউ আৰ ৱান্ট টু ডু ইট, টু প্ৰেক্টিচ, পুৰণা পেপাৰ প্ৰেক্টিচ কৰি পুৰা এক্সাম পেপাৰত নিজে নিজে প্ৰেক্টিচ কৰক। ফাৰ্ষ্ট ডে আহিব, কেইবাখনো প্ৰেক্টিচ কৰাৰ পিছতে আপুনি সেই 2-3টা টাইমত আপুনি কাভাৰ কৰিব, নহ'লে নোৱাৰিব। কাৰণ আমাৰ ল'ৰাবিলাকে নম্বৰ তাতেই বেছিকৈ কম পাব। গতিকে এইটো মই ক'লোঁ জিকে প্ৰিপাৰেশ্যনটো কেনেকৈ। প্ৰিলিমৰ হ'ল এক্সটেনচিভ ষ্টাডি মেক্সিমাম কৰিব লাগে, কাৰণ যিকোনো কুৱেশ্যনটোত কৰিব পাৰে। মেইনছত হ'ল ইনডেপথ ষ্টাডি, যিখিনি জানে ভালকৈ জানিব, কাৰণ এইটো এছে টাইপ হয়। প্ৰিলিমত মাল্টিপল চইচ, গতিকে বেছি পঢ়িব লাগে। মেইনছত ইমান বেছি এক্সটেনচিভ ষ্টাডি নালাগে, তাত লাগিব পাৰ্টিকুলাৰ এখন কিতাপে ল'ব, সেইখন কিতাপে ভালকৈ পঢ়িব, কনচেপ্টটো ক্লিয়াৰ কৰিব, কুৱেশ্যন পেপাৰ আনচাৰ কৰিব, সেইটো ইনডেপথ লাগে। কিন্তু প্ৰিলিমত ইমান ইনডেপথ নালাগে।
আৰু প্ৰিলিমত যিবিলাক কুৱেশ্যন আহে সেই ছাবজেক্টটোৰ সেই কুৱেশ্যনবিলাক আপুনি অলপ বেছি দকে এক্সটেনচিভলি চাব এই মেইনছৰ কাৰণে সেই যেতিয়া কৰি তাৰ আৰু অলপ দকে সোমাই যাব লাগে কথা বুজি পাইছে মই কি কৈছোঁ ধৰক মেইনছৰ এটা কুৱেশ্যন আহিলে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হাউ দ্য ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ডান বা জাজ অফ সুপ্ৰিম কোৰ্ট ইজ ডান ইম্পিচমেণ্ট তাত 4টা পইণ্ট থাকিব 4টা পইণ্টত আপোনালোকে ক'লে যে ইম্পিচমেণ্ট যে 2/3 অফ দ্য পাৰ্লিয়ামেণ্টত যদি কৰে এইটো ইম্পিচমেণ্ট হয় তাত দাগ মাৰিব সেইটোৰ ওপৰত আপুনি মেইনছত গোটেইখিনি বস্তু কৰিব হাউ ইম্পিচমেণ্ট ইজ কণ্ডাক্টেড সেই মেইনছৰ কাৰণে সেই ছাবজেক্ট কুৱেশ্যনটো এটা তাত দিলে সেই কুৱেশ্যনৰ ওপৰত আপুনি ইম্পিচমেণ্টৰ গোটেই প্ৰচিডিউৰটো কৰিব বুজি পাইছেনে মেইনছৰ কাৰণে পঢ়া ষ্টাইলটো মই কৈ আছোঁ বুজি পাইছেনে বুজি পাইছেনে আপোনালোকে সেই কুৱেশ্যনটো মেইনছত পালে প্ৰিলিমৰ পৰা মেইনছত সেইটো আপুনি ইনডেপ কৰিব সেইটো কুৱেশ্যন তেতিয়া আহে কাৰণ সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰমানে সেইটো মেইনছত ইম্পিচমেণ্ট প্ৰচিডিউৰটো ঘূৰি দিব পাৰে আপোনাক ইয়াতে টিকে মাৰিলে সেইকাৰণে এইটো জানি ৰাখিছোঁ এইটো হ'ল এটা ওৱান অফ দ্য টিপছ ষ্টাডি কৰা ইনডেপ ষ্টাডি কৰা টিপছ কাৰণ মেডামে কোৱাৰ দৰে বহুত প্ৰতিযোগিতা হয় বহুত ল'ৰাবোৰ বহুত চোকা আজিকালি ল'ৰাবোৰ বহুত চোকা তেওঁলোক বহুত চোকা কম্পিট কৰিব ভয় খাব নালাগে কম্পিট কৰিব লাগিব কাৰণ আপুনি নিজে কয় যে মোৰ চোকা এইখন বাইদেউ কোৱাৰ দৰে কোনো ইয়াত চুপাৰ ব্ৰেইন নালাগে কোনো এক্সেপশ্যনেল আপুনি ব্ৰিলিয়াণ্ট হ'ব নালাগে এভাৰেজ ব্ৰেইন হাৰ্ড ৱৰ্ক ডিটাৰমিনেশ্যন প্লাছ এভাৰেজ ব্ৰেইন প্লাছ হাৰ্ড ৱৰ্ক ইজ ইকুৱেল টু ছাকচেছ কিন্তু ছাকচেছ এইটো ভালকৈ লিখি থৈ দিব ইংলিছৰটো আপোনালোকে জানিলে ক্লাছ 10লৈকে ক্লিয়াৰ কৰিব ইংলিছটোতো আৰু ইমান বেছি হেৰি বিশেষ ক'ব নোৱাৰি খালি ক্লাছ 10লৈকে গ্ৰামাটিকেলি কাৰেক্ট কৰিব আৰু এছেৰ কাৰণে আপুনি নৰ্মেল এছে কিতাপ আনি পঢ়ি নহ'ব নৰ্মেল কাৰেণ্ট ইভেণ্টৰ ওপৰত কথাবোৰ আপোনালোকে পেপাৰ আৰু মেগজিনৰ পৰা পঢ়িব বাৰ্ণিং টপিক এইটোতো এটা কমন হেবিট কৰিব লাগে সেইটো হায়েষ্ট লিখক নিলিখক বেলেগ কথা এখন পেপাৰ পঢ়া ইনডেপ আৰু এখন মেগাজিন পঢ়াটো হেবিট কৰি ল'ব লাগে এতিয়া সেই অপশ্যনেল ছাবজেক্টৰ কথা মেইনছত কথা আজিকালি প্ৰিলিমছত অপশ্যনেল নহয় এতিয়া মেইনছৰ অপশ্যনেল ছাবজেক্টটো আপুনি এনেকুৱা ছাবজেক্ট বাচিব আজিকালি এটা ছাবজেক্ট আই আছে আগতে দুটা আছিল অপডেট বহুত চেঞ্জ হৈ গ'ল আগত দুটা আছিল সেই ছাবজেক্টটো এনেকুৱা ধৰণে চিলেক্ট কৰিব লাগে যিটো ছাবজেক্টত নাম্বাৰ ওৱান আপুনি ইণ্টাৰেষ্টেড যিটো ছাবজেক্ট স্ক'ৰিং আৰু যিটো ছাবজেক্টে টাইম কনজিউম কম আছে আৰু যিটো ছাবজেক্টে কেৰিয়াৰ হিচাপে বনাব পাৰে আপোনাৰ এই 4টা পইণ্ট চাব লাগে প্ৰিলিম কেৰিয়াৰ আপুনি যেতিয়া ল'ব খোজে যে মই যদি IAS নাপাওঁ নহয় মই ছ'চিয়লজি লৈ ছ'চিয়লজি মই PhD কৰি PhD কৰি কাম কৰিম সেইকাৰণে অপশ্যনেল চিলেকশ্যন ইজ শুড বি লাইক দিছ ফাৰ্ষ্ট ইউ হেভ টু মানে ডেপলি ইণ্টাৰেষ্টেড ইন দ্য ছাবজেক্ট অ'কে যিটো ছাবজেক্টে আমাৰ কেৰিয়াৰ বনাব ইন দ্য চেম টাইম শুড বি অলপ কম পৰিসৰৰ ছাবজেক্ট হ'ব লাগে টাইম শুড বি লেছ কনজিউমিং হ'ব লাগে টাইম কম খাব লাগে আৰু in the same time IAS গোটেই ছাবজেক্টত ইকুৱেল নম্বৰ নাপায় কেইটামান ছাবজেক্টত হাইলি স্কোৰিং ছাবজেক্ট আছে এটা ছাবজেক্টত ছ'চিয়লজি জিঅ'গ্ৰাফী সাইক'লজি ফিলচফি পাব্লিক এডমিনিষ্ট্ৰেশ্যন এনেকুৱা কেইটামান ছাবজেক্ট আছে যিকেইটা ছাবজেক্টৰ স্ক'ৰটো ভাল টাইম কম লাগে স্ক'ৰটো সৰু আৰু তাৰ কাৰণে কেৰিয়াৰো বনাব পাৰি এইকেইটা যাৰ লগত শ্বুট কৰিব কিন্তু এইটো নহয় যে নম্বৰ বেছি পালেও তাৰ ইণ্টাৰেষ্ট নাই সেইটো নহ'ব ইণ্টাৰেষ্ট থাকিলেও ইমানেই নম্বৰবোৰ তাৰমানে তেওঁ কাভাৰ কৰিব নোৱাৰিব সেইটোও নহ'ব আৰু যদি গোটেইখিনি মিলি গ'ল তাৰ কেৰিয়াৰ বনাবলৈ মন নাই সেইটো ছাবজেক্টত তাৰ এইটো নিমিলিব গতিকে আপোনালোকে এইটোক লৈ বহুত বেছি সচেতন হ'ব লাগিব ইউ হেভ টু এইটো নিজৰ ডিচিশ্যন 100% আৰু আপোনাৰ যি মেণ্টৰ টিচাৰ বা তেনেকুৱা থাকিব মানে তেখেতসকলৰ এটা আইডিয়া ল'ব লাগিব লৈ আপোনাৰ এইকেইটা যদি পইণ্টত আপোনালোকে যদি মেইনছটোৰ ছাবজেক্টটো চিলেকশ্যন অফ দ্য ছাবজেক্ট আৰু বেছিকৈ মই ছাবজেক্ট চিলেকশ্যনটো অপশ্যনেলত বিশেষ ক'বলগীয়া নাই নিজৰ ছাবজেক্টতে মেইন কুৱেশ্যন হ'ব ছাবজেক্টখন থৰলি কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন শুড বি প্ৰেক্টিছ মিনিমাম 10 কুৱেশ্যন পেপাৰ্ছ ইন ইট ছাবজেক্ট শুড বি প্ৰেক্টিছ ইন দ্য এক্সামিনেশ্যন পেপাৰ হল হিচাপে নিজে প্ৰেক্টিছ কৰিব লাগিব আৰু সেই প্ৰেক্টিছ পেপাৰখন পাৰিলে আপোনালোকৰ মেণ্টৰক চাবলৈ চাওকচোন মই এইটো কুৱেশ্যন লিখিছোঁ চাওঁ নোচোৱাকৈ ইয়াতে মই কিবা এড বা মাইনাছ কৰিব লাগিব নেকি এইটো এটা কৰিব কিছুমান মেণ্টৰ ল'ব লাগিব এজন ভাল টিচাৰ ল'লে আপুনি যে ছ'চিয়লজি চাব মই এইটো এনচাৰ লিখিছোঁ চাওকচোন এই কুৱেশ্যন এনচাৰ আৰু ইয়াত আছে নেকি তো এড কৰি দিলে নহ'লে এতিয়া তোমাৰ আধা নম্বৰ কটা যাব এইটো পইণ্ট কৰা হয়নে এইটো দেখাব লাগিব
এইটো লাজ কৰা কথা নাই। প্ৰথম কিন্তু আপোনাৰ ৩-৪খন পেপাৰলৈকে আপোনাৰ নিজকে নাৰ্ভাছ লাগিব, স্কুল হোৱাই নাই, পাৰাই নাই। কিন্তু যেতিয়া 10খনমান পেপাৰ আপুনি চেম্পল কৰিব, nobody can stop you achieving your success, আৰু হোপফুলি এইটো লাইনত যাওক। আপোনালোকৰ সঁচাকৈ দোজ হোৱাৰ ইণ্টাৰেষ্টেড, মই যিমানখিনি কাৰণ মই কাৰেণ্ট IAS IPS এইবিলাকৰ হেৰি লগত মই অকণমান পঢ়া শুনা কৰি মানে লাগি থাকোঁ। সেইকাৰণে মই অকণমান আজিকালি হেৰিবিলাক মই জানো IAS টপাৰবিলাকৰ ইণ্টাৰভিউ মই চাই থাকোঁ কেনেকুৱা কৰে। মোৰ বাচ্চাটোৰ লগতো ল'ৰাটোৰ লগতো মই লাগি থাকোঁ এইবিলাক কামতে, আমি দুটাই অফ টাইমখিনিত। গতিকে এই বস্তুবিলাক আমি আলোচনাও কৰি থাকোঁ তাৰ লগত। গতিকে এই কাৰেণ্ট যিটো প্ৰিপাৰেশ্যন আমাৰ দিনৰ প্ৰিপাৰেশ্যনটো নিমিলা, চব চেঞ্জ হৈ গৈছে পলিচিটো। আজিকালি কনচেপ্ট বিচাৰিব, নলেজ বিচাৰিব আৰু ইণ্টেলেক্টটো বিচাৰিব। ইমান বেছি হেৰি নাই, ডাইৰেক্ট কুৱেশ্যন নাহে আজিকালি, খুব কম ডাইৰেক্ট কুৱেশ্যন। এইটো কাৰণে কওক আৰু কিবা যদি আছে কুৱেশ্যন কাৰোবাৰ এইখিনি। 100% পাৰিব, বিকজ নাৰায়ণ কোঁৱৰ মৰিগাঁৱৰ যেতিয়া মই SP মৰিগাঁও নাৰায়ণ কোঁৱৰে IAS পাইছিলে, নাৰায়ণ কোঁৱৰে IAS পাইছিল এনেকৈ যে তেখেতে মৰিগাঁৱৰ ADP কলেজত যেতিয়া লেকচাৰাৰ আছিল, সেই পলিটিকেল চায়েন্স এনেকুৱা ধৰণৰ ষ্টুডেণ্ট দিল্লীত গৈ কোনোবা এটা কি কয় এইটো আৰু যিবিলাক পাব্লিচাৰ্ছৰ পৰা গোটেই IAS নোটবোৰ আনিছে ইংলিছত, আনি 2 বছৰ তেওঁ IAS নোটবিলাক অসমীয়া মিডিয়ামলৈ কনভাৰ্ট কৰি IAS বৰ্তমান ডিৰেক্টৰ কেঞ্চাৰ। বিকজ গোটেই নোট আনিছে 2 বাকচ, সেই 2 বছৰ বহি সেইবিলাক অসমীয়া বনাইছে নিজে। বিকজ অসমীয়া মিডিয়ামত এনেকুৱা ষ্টেণ্ডাৰ্ড সেই লেভেলৰ এই যাইছে নাৰায়ণৰ লগত মোৰ যথেষ্ট ক্ল'জ এতিয়াও, কাৰণ তেনেকৈ পঢ়িছে নাৰায়ণ ডক্টৰ। হিজ বহুত বেয়া বেকগ্ৰাউণ্ডৰ পৰা আহিছে, ইকনমিক বেকগ্ৰাউণ্ডৰ পৰা আহিছে, তাৰ বিয়া খাব মই গৈছোঁ, বহুত বেয়া বেকগ্ৰাউণ্ডৰ পৰা আহিছে। ৰাইট এক্সাম্পল নাৰায়ণ ডক্টৰ, হিজ ফ্ৰম মৰিগাঁও। আৰু কিবা পাৰে গোটেই ভাষাতে লিখিব পাৰে, খালি আপুনি ৰাইট কাইণ্ড অফ কিতাপ পাব লাগিব, কিতাপটো ভাল কিতাপ পাব লাগিব। সেই কিতাপটো যদি আমাৰ ভাষাত আছে বা লিখিছে, তাতকৈ আৰু ভাল কথা একোৱেই নাই, তাতকৈ ভাল কথা একোৱেই নাই। কিতাপ নাই কাৰণে ইংলিছ মিডিয়ামত যাব লগা। নেক্সট আৰু কিবা কিবা আৰু কিবা আইডিয়া যদি লাগে ক'ব পাৰে তোমালোকে। নাই মই শ্বৰ্ট কৰিছোঁ আৰু বহুত কথাই ইমান বেছি ইলাবৰেট নকৰোঁ। আচল ছাৰ যোন আছে মই জনাখিনি জাষ্ট মই অকণমান কৈ দিছোঁ। আৰু যদি আপোনালোকৰ সঁচাকৈ কেতিয়াবা প্ৰয়োজন হয় মোৰ নাম্বাৰটো লৈ ল'ব। কেতিয়াবা অভাৰখনতো সুধিব পাৰে যে এইখন কিতাপ পঢ়িলে ভাল হ'ব নে সেইখন কিতাপ পঢ়িলে ভাল হ'ব, কোনো কথা নাই। সেইখিনি মই আইডিয়া দি থাকোঁ, বস্তু যেনেকৈ নিবি থাকে মোৰ পৰা। মই ডাইৰেক্ট কিন্তু IAS বা IPS হ'ব নোৱাৰিম, ষ্টেট চাৰ্ভিচৰ পৰাই হ'লোঁ। আফচোচ মনত থাকি গ'ল, মোৰ এই কনফিউজন হৈ থাকি গ'ল। পালোহেঁতেন নে নাপালোহেঁতেন এইটো ওপৰলৈ জানে, কিন্তু মোৰ প্ৰচেছটো পূৰা নহয়। কিন্তু ষ্টিল মই এইটো হেৰিত এইটো লাইনত মই লাগি থাকোঁ, এইটো মই লাগি থাকোঁ, লাগি থাকোঁ। আফচোচটো থাকি গ'ল, এতিয়াও মই লাগি থাকোঁ। কালিও মই এটা এনে মোৰ ইণ্টাৰেষ্টেড লাগে। ইংৰাজীটো ল'লে ভাল, যদি আপোনাৰ লেংগুৱেজত যদি আপোনাৰ দখল আছে ভাল, কাৰণ ইংলিছটো স্ক'ৰিং ছাবজেক্টত নধৰে টুবিফেয়াৰ। আৰু আই ডোণ্ট ডিছকাৰেজ অলছো, মোৰ ৱাইফেতো ইংলিছ লৈয়েতো ACS পাইছে, মানে অপশ্যনেল AC ইংলিছ লৈয়ে পাইছে, কিন্তু অলপ দখল থাকিব লাগিব। আজিকালি কুৱেশ্যনবিলাক ডাইৰেক্ট অলপমান কি হয়, আজিকালি এডুকেশ্যন পলিচিটো এনেকুৱা আছে, এপ্লিকেশ্যন মাইণ্ডেড কুৱেশ্যন বেছিকৈ আহে। আৰ্ট হ'লেও এপ্লিকেশ্যন মাইণ্ডেড কুৱেশ্যন আজিকালি কুৱেশ্যন পেটাৰ্ণে আছে নিউ এডুকেশ্যন পলিচিত, এপ্লিকেশ্যন মাইণ্ডেড কুৱেশ্যন। তাৰমানে ইংলিছৰ কুৱেশ্যনটো এপ্লিকেশ্যন মাইণ্ডেড আহিব, বুজি পালেনে? গতিকে ইংলিছটো সেইকাৰণে যথেষ্ট দখল থাকিব লাগিব এইটোৰ ওপৰত। সেইটো একদম ভাল, কোনো কথা নাই। এনি ছাবজেক্ট ল'ব পাৰে দেই। মই তাৰমানে এনালাইচিছৰ ভিতৰত যিবিলাক বস্তু আহি আছে সেইখিনি কথাই মই আপোনালোকক কৈ আছোঁ। এইটো নহয় যে বেলেগ ছাবজেক্টত নাপাব, তাৰমানে এইখিনি ৰেটিং কৰে যে এইবিলাক ছাবজেক্ট লৈ ল'ৰাবিলাকে অল ইণ্ডিয়া ছাৰ্ভিচত বেছিকৈ পায়, ৰেটিং কৰে এনেকুৱা।
যোৱাবাৰ এজনী ধৰক মধ্যপ্ৰদেশৰ ছোৱালী এনেকুৱা মই এটা ইণ্টাৰভিউ চাইছিলোঁ মনত পৰিছে সৃষ্টি দেৱান জেই তেওঁ জেই পাছ কৰিব নোৱাৰিলে জেই মানে জইণ্ট এন্ট্ৰেন্স টেষ্ট ভূপালৰ ছোৱালী লোকেল এখন ইঞ্জিনিয়াৰিং কলেজত কেমিকেল ইঞ্জিনিয়াৰিং পঢ়িলে পঢ়াৰ পিছত তেখেতৰ ফাইনেল এক্সাম IPSৰ পৰা বিৰাট ইণ্টাৰেষ্টেড ছোৱালীজনী তাই পঢ়া আৰম্ভ কৰিলে তাই ল'লে ছ'চিয়লজি তাই মেইন তাৰ ফাইনেল কেমিকেল ইঞ্জিনিয়াৰিঙৰ বিটেকৰ পৰা লাষ্ট ডেৰ পৰা 14 days পিছত তেওঁৰ এক্সাম হ'ব সি অল দা টাইম মানে ইণ্টাৰনেট টাইম 2 বছৰ আগতে ষ্টাৰ্ট কৰিছে তাই একদম প্ৰিলিম পালে তাৰপিছত 3 মাহ সময় পালে প্ৰিলিমছ আৰু মেইনছৰ মাজত প্ৰিপেয়াৰ কৰিলে মেইন পালে এতিয়া অল ইণ্ডিয়া লেভেলত 5th পজিশ্যন ফাৰ্ষ্ট ওমেন 2008 তাই ইণ্টাৰভিউ কৈছিল যে ফাৰ্ষ্ট এটেম্পটত এজনী ছোৱালীয়ে যিটো ছোৱালীয়ে জেই ফেইল কৰিছে জেই মানে কওঁ যে জেই জইণ্ট এন্ট্ৰেন্স এক্সামিনেশ্যন IIT যিটোবিলাক বা ইঞ্জিনিয়াৰিং NIT যিবিলাক হয় সেইটো আমি ফেইল কৰিলোঁ লোকেল ইঞ্জিনিয়াৰিং কলেজত চিট লৈছে তাৰমানে এইটোৱেই ক'ব বিচাৰিছে তেওঁ যে ফেইলুৰ শুড বি দ্য ফাৰ্ষ্ট ষ্টেপ অফ ইউৰ ছাকচেছ বুজি পাইছেনে যে এতিয়া ফেইল কৰিলে তাই জেদত লাগিব আইন 2 কিন্তু কেমিকেল ইঞ্জিনিয়াৰিং পাছ কৰিছে কি সাবজেক্ট আছে সোশিয়োলজি আৰু একেবাৰে থ্ৰু হয় অল ইণ্ডিয়া 5th ৰ্যাঙ্ক ওমেনৰ ফাৰ্ষ্ট পাব 18 বছৰ এতিয়া তাই কোনোবা এখন গাঁৱত মধ্যপ্ৰদেশত SDM হৈছে চিভিল এইটো মই টেক ৰাখিছোঁ গতিকে ফেইলুৰ যদি হয় কেতিয়াবা এই যিটো ষ্টেজত ধৰি ল'ব দিছ ফেইলুৰ ইজ মাই এ ষ্টেপিং ষ্টোন যে ফাৰ্ষ্ট ষ্টেপ এই ফেইলুৰকে মোৰ কাৰণে চ্যালেঞ্জ যেহেতু চ্যালেঞ্জ থাকে সেই চ্যালেঞ্জকে আপনি চ্যালেঞ্জ কৰিব না কৰি চ্যালেঞ্জকে চ্যালেঞ্জ কৰি কিন্তু এই চ্যালেঞ্জটো ভিতৰত থাকিব কোনো গম পাব নৰ্মেলি থাকে ভিতৰত ৰাখি চ্যালেঞ্জ ইস্কয় আৰু চিভিল সাৰ্ভিস কৰা মানুহে অল ইণ্ডিয়া লেভেলত হয়নে সম্পূৰ্ণ এটা বস্তু দেখি থাকে বুলি কয় কোনেও এই IPS দেখি থাকে IPS দেখি IPS দেখি এইটোৱে আৰু গতিকে তাৰ লগে লগে তাৰ যে ডাঙৰ বস্তুটো হ'ল এটা হ'ল মই যিটো ক'লো এইটো কৈ মই শেষ কৰিছোঁ এইটো কথা মই আগতে ক'ব লাগিছিল মেণ্টেল মেকআপ প্লেনিঙৰ আৰু এটা ষ্টেজ হ'ল মেণ্টেল মেকআপ আপুনি মেণ্টেলি হ'ব বিচাৰিছে না নাই হয়নে সেই মেণ্টেলি আপুনি আটাইতকৈ ক'ব যে মোৰ যি বৰষুণ ৰ'দ ধুমুহা যি আহে মই ইয়াত থাকিমে মই এইটো ক্ৰছ কৰিমেই এই মেণ্টেল মেকআপ পজিটিভিটি যিটো পজিটিভ এটিটিউড এভৰিথিং পজিটিভ সি পজিটিভ ইট পজিটিভ স্লিপ পজিটিভ এই মেণ্টেল মেকআপ এই পজিটিভিটি আৰু যেতিয়া এইটো কৈ গ'লো এইটো আটাইতকৈ ইম্পৰ্টেণ্ট আছে ফাৰ্ষ্ট মই আহি যে বুজিলোঁ যে মেণ্টেলি আপোনালোকে কিমান ষ্ট্ৰং বিকজ ইয়াৰ এইটো জাৰ্ণি পাবলৈ 2 ইয়াৰ্ছটো আপুনি একদম নেৰানেপেৰা কষ্ট কৰিব লাগিব 2 ইয়াৰ্ছ মিনিমাম ধৰি ল'ব লাগে 4 ইয়াৰ্ছ ল'ব লাগে 4 ইয়াৰ্ছ ল'ব লাগে 4টা এটেম্পটত জেনেৰেলৰ কাৰণে কৈছোঁ 4টা এটেম্পটত 4 ইয়াৰ্ছ ল'ব লাগে যে এটলিষ্ট 2 ইয়াৰ্ছটো আপুনি তাৰ আগত পঢ়িবই লাগে সেইখিনি কষ্ট কৰিলে কিছু হাঁহিব পাৰিব প্ৰথম হাতটো পিছত ভাল প্ৰথম কামনি লোৱাই ভাল নহয় জানো তেতিয়াহ'লে আৰু বেলেগ যদি কুৱেশ্যন নাই মই বেছি সময় একদম টু দি পইণ্ট কথা পাতিছোঁ ভাষণ হিচাপে মই কথা পতা নাই যিখিনি মই পাই আছে ষ্টাডি কৰি লেটেষ্ট মডেলত যিবিলাক কুৱেশ্যন পেপাৰ হৈ আছে তাৰ পৰা কথাখিনি জনালোঁ আপোনালোকে যদি কিবা প্ৰয়োজন ফিল কৰে মই ডেফিনেটলি মই ক'বহে পাৰিম আৰু বাকীখিনি নিজৰ তাতে আছে আৰু লগে লগে আপোনালোকৰ মেণ্টেল মেকআপত আৰু এটা কথা আছে অকল যে পঢ়ি থাকিলে নহ'ব নিজক ৰিলেক্স কৰিব লাগিব ৰিলেক্স কৰিব লাগিব সেই ৰিলেক্স কৰিব লাগিলে মিউজিক শুনিব লাগে মাজে মাজে ভাল লগা এটা হবিত যাব লাগে সেইটো দৰকাৰ ৰিলেক্স কৰিব তেতিয়া মানে গ্ৰেস্পিং পাৱাৰটো বাঢ়ি যায় আৰু যদি বিশেষ কুৱেশ্যন নাই ছাৰ মই বিশেষ আৰু নকওঁ ষ্টুডেণ্টক কথা কৈ মই আটাইতকৈ ভাল পোৱা প্লেটফৰ্ম এইটোৱে কথা কাৰণ নিজৰ লাইফটো অকণমান কাৰোবাৰ ওপৰত দিব পাৰিলে ভাল পাওঁ আলোকপাত কৰিব পাৰিলে সেইটো ভাল লাগে আৰু এইখিনি কৈ মই মোৰ এই বক্তব্য বা যি কয় কনভাৰ্চেল ইণ্টাৰেকশ্যনটো শেষ কৰিলোঁ আৰু কিবা থাকিলে মই সদায় থাকিম মই ওচৰৰে মানুহ
Thank you.